ছাত্ৰী ইয়াত বেছিকৈ আছে। এটা ছাত্ৰীৰ বাবে হাত চাপৰি বজাই দিয়া আৰু ল'ৰা যিখিনি আছে আধাতকৈ বেছি বাধ্যত আছে। কিয় এই কথাষাৰ কৈছোঁ জানেনে? যাৰ ঘৰত লখিমী আছে, ছোৱালী আছে, তেওঁলোক বেছি ভাগ্যৱান। সৰু কথা, কিন্তু আমি অকণমান মানসিকতাটো সলনি কৰিব লাগিব। কি কৰিব লাগিব? মানসিকতাটো সলনি কৰিব লাগিব। আমি একবিংশ শতিকাৰ বিশ্বায়নত চন্দ্ৰলৈ ঢাপলি মেলিছোঁ, হয়। নাৰীৰ ওপৰত বহুত সবলীকৰণ কিবা কিবি হৈয়ে আছে, হয়। কিন্তু আজিও বহু মাক বাপেকে ল'ৰা ছোৱালীক একে চকুৰে নাচায়। কিয় মই কৈছোঁ চাওঁ, আমি এগৰাকী ছোৱালী বিশেষকৈ ইমান বেছি বাধা, ইমান বেছি নিয়ন্ত্ৰণ আনি দিওঁ, ছোৱালীজনী আত্মপ্ৰতিষ্ঠা হ'বলৈ পাহৰি যায় আৰু সদায় ভাবে ঘৰৰ এজন পুৰুষৰ সৈতেহে মোৰ চিনাকি, এজন পুৰুষ নোহোৱাকৈ মই অকলে জীৱনত থিয় দিব নোৱাৰিম। সেই কনচেপ্টটো তেওঁৰ মূৰত অজানিতে পাঠ লয়। এতিয়া মিটিঙৰ পৰা ঘৰত যাব, এতিয়া বজাৰ যাবলগীয়া হয়, ওচৰতে দোকান যাবলগীয়া হয়, ছোৱালীজনীক অকলে নপঠিয়ায় বা ছোৱালীজনী টিউশ্যন যাবলগীয়া হয়, লগত এটা বডিগাৰ্ড পঠায় সদায়। কোন বডিগাৰ্ড? 5 বছৰীয়া ভাইক, যাক লৈ যায় ইয়াক। বায়েক হ'ল 16-17 বছৰীয়া, 5 বছৰীয়া সিও যাব বায়েকৰ লগত বডিগাৰ্ড। তাৰমানে মানসিকভাৱে আমি সোমোৱাই দিলোঁ মাইণ্ডত যে সি সৰু হ'ব পাৰে, বয়স হ'ব পাৰে, নহ'ব পাৰে, কিন্তু সি পুৰুষ আৰু তুমি অকলে সুৰক্ষিত নহয়, লগত পুৰুষ এটা ৰাখিবা, তুমি অকলে কৰিব নোৱাৰিবা, ব্ৰেইনত সোমাই দিয়া হ'ল। যদি ভাবিছে যে দুজনক একেলগে পঠাওঁ, ঘৰৰ যেতিয়া 16 বছৰীয়া ল'ৰাজন দোকানলৈ যায়, কেতিয়াবা কৈ পাইছেনে 5 বছৰীয়া মাইনাকো লৈ যা, তোক বডিগাৰ্ড কৰিব নাই কৰিব। এই মানসিকতাটো সোমোৱাই দিলোঁ যে চি ইজ ডিপেণ্ডেণ্ট। কাৰোবাৰ ওপৰত কি কৰিব লাগিব? ভৰসা কৰি থাকিব লাগিব। বহু ঘৰত দেখা পাওঁ ল'ৰা ছোৱালী ক'ৰবাত বহি আছে, ল'ৰাটো কয় মা পানী এগিলাচ দে। জেনেৰেলি ছোৱালীজনী উঠি গৈ, মাক যদি ব্যস্ত থাকে, ছোৱালীগৰাকী উঠি গৈ গ্লাছটো ধুই ল'ৰাটোক আনি পানী দিব, তাতে বেটাৰ লেভেল হৈ যায়। পিছত কাম শিকাই দিলোঁ কি, ল'ৰাটোৱে সদায় অৰ্ডাৰ দিব আৰু তোমাৰ কাম হ'ল অৰ্ডাৰটো পালন কৰা। নকৰে আপোনালোকে, কিন্তু যদি কৰে এই ভুল আজিয়েই পৰিৱৰ্তন কৰক। ল'ৰাটোক ক'ব পানী খাবলৈ আছে খা, নহ'লে শুই থাক। নহয় মাইণ্ডত সোমোৱাই দিলোঁ কি, মোৰ কাম হ'ল পানী অনা, অৰ্থাৎ ভাইৰে বা ককাইৰে পানী বিচাৰিলে তই পানী আনি দিবলৈ বাধ্য। সেই ছোৱালী যদি দিনা বিয়া হৈ যাব, তাইৰ মনত সেইটোৱে চলি থাকিব যে গিৰিয়েকে দিয়া হুকুমবোৰ ৰজা বা ভগৱানৰ নিচিনা আৰু মই সদায় ডমিনেট হৈ থাকিব লাগিব। নকৰিব, নকৰে, মই জানো, মই কৰে বুলি কোৱা নাই, সেই কামটো কেতিয়াও নকৰে। আমাৰ এডভাৰটাইজবোৰতো প্ৰব্লেম আছে। ভীমবাৰৰ এডভাৰটাইজ দেখা পাওঁ, এসোপা লেতেৰা বাচন, অলপ পিছত আহি গ'ল লেতেৰা কাপোৰ, মাকজনী একদম ঘামি গৈছে, অলপ পিছত আহি গ'ল চাৰ্ফ এক্সেল, তাৰমানে বুজালে কি, কাপোৰ ধোৱা বাচন ধোৱা তুমিয়ে কৰি থাকিব লাগিব। বেয়া কথা, আমি যদিও ধেমালিকে কৈছোঁ। বোলে এখন 10 লাখ টকীয়া নতুন গাড়ী ওলাইছে, মাৰুতি হুণ্ডাই, দেখিবা গাড়ীখন কোনে চলাই লৈ গৈছে? এজন ল'ৰাই। তাত ছোৱালী কিয়? ছোৱালী গাড়ী চলাব নোৱাৰে। তাত গাড়ীখনত কোৱা হ'ব ফান অন দ্য ৰান। এই যে সমাজৰ এই যিবিলাক শ্ৰেণী বৈষম্যতা বা লিংগ বৈষম্যতা, আমি ঘৰৰ পৰা লাহে লাহে দূৰ কৰিব লাগিব। ছোৱালীজনীক আমি ডিপেণ্ডেণ্ট বনাব লাগিব। তাইৰো এক আকাশ আছে, হেঁপাহৰ আকাশ আছে, সেই আকাশখন চুবলৈ আমি ছোৱালীজনীক সামৰ্থ্যৱান বনাই দিব। আৰু মই নিজে আপোনালোকক কৈছোঁ, যদিও মই ল'ৰা, মই জানো আপোনাৰ ল'ৰাতকৈ আপোনাৰ ছোৱালীহে আপোনাৰ সপোন হয়তো এদিন বেছি সাৰ্থকতা কৰিব। এইটো মই প্ৰমাণ দি ক'ব পাৰোঁ, মই নিজেও ল'ৰা। কাৰণ মোৰ বাক মই দেখিছোঁ আৰু মই নিজক দেখিছোঁ। মই হয়তো মোৰ মাৰ কাৰণে, দেউতাৰ কাৰণে ইমান চেক্ৰিফাইচ কৰা নাই যিমান মোৰ বায়ে কৰিছে। সেইকাৰণে এই পাৰ্থক্যটো মনত ৰাখিব। লাষ্টলি কোনো গাধ নহয়। বহুত মাক বাপেকে পৰীক্ষাত ৰিজাল্ট দিলে নিজৰ ল'ৰা ছোৱালীক কিমান পাইছে বেছি গুৰুত্ব নিদিয়ে। কিমান হৈছে? ওচৰৰ গোটেই ল'ৰা ছোৱালীবিলাকে 60ৰ তলত পাইছে।
এবাৰ এটা মেট্ৰিকত খবৰ ল'ব বোলো ষ্টাৰ পাইছে, মাক বাপেক বিৰাট দুখী। বোলো কি হ'ল, ফেইল নেকি? বোলো ফেইল কৰাটো বিধৰ নাছিল। কৈছে নাই ফেইল কৰা নাই, তথাপি মন বেয়া আমাৰ। বোলো কি হ'ল? বোলে আমাৰ 85 পাইছে পাৰ্চেণ্ট। বোলো ভাল, 85 বহুত ভাল। আমি 60 পাওঁতে চাকৰি বাৰী খুৱাইছিলোঁ চবকে, 85 পাই আপুনি শোক সভা কিয় কৰি আছে? কাষৰ ঘৰত চব টিভি চেনেল আহিছে, চেক কৰিছে। তাৰ নিজৰ সন্তানতকে গুৰুত্বটো বেলেগৰ সন্তানৰ মাৰ্কশ্বিটত বেছি। আমুকে দেখিছ খাবলৈ নাপায়, তথাপি ইমান নম্বৰ পাইছে। বাপেকে কি দিব পাৰিছে, তথাপি ইমান নম্বৰ পাইছে। সুবিধাই দি নম্বৰ নিৰ্ধাৰণ নহয়। আপুনিতো আম্বানীৰ নিচিনা সুবিধা দিব পৰা নাই। 150 মহলীয়া অট্টালিকা, ঘৰত 4জন থকা মানুহ, অৰ্থাৎ এজন মানুহলৈ 50 টকা। 50 মানে যিটো কোৱা হয় যে 50টা মানে 50 অট্টালিকা, তাতকৈ বেছি সুবিধাটো দিব পৰা নাই। সুবিধাৰ বাবে, পঢ়াৰ বাবে সুবিধাৰ প্ৰয়োজন নহয়। নিজৰ সন্তানৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰে বহি থকা নিজৰ কিবা এটা ইনহাৰেণ্ট টেলেণ্ট বুলি কয়, ভগৱানে দিয়া এটা টেলেণ্ট আছে, আমি সেইটো চিনি নাপাওঁ, খালি বেলেগৰ মাৰ্কশ্বিটত গুৰুত্ব এৰি দিব। কোনোবা এখন গাঁৱত যদি কওঁ অমুকৰ ল'ৰাটো ভাল নে বেয়া, গাঁৱৰ মানুহে কি ক'ব, যদি ল'ৰাটো পঢ়াত ভাল তেতিয়াহে ক'ব বিৰাট ভাল ল'ৰাটো, বিৰাট ভাল। বোলে কিয়? এইবাৰ বহুত 95%। ইফালে মাক দেউতাকক ভালকৈ সন্মানেই নকৰক, তাক আমি ভাল বুলি কওঁ, নকৰিব। নম্বৰ বা মাৰ্কশ্বিটত নম্বৰ কেইটামান থাকিলে কোনো ল'ৰা এজন ভাল বা বেয়া হৈ নাযায়। বাকীকেইটাক আমি কি ক'ম? গাধ। স্কুলতো বেমাৰ থাকে কিছুমান টিচাৰৰ, চবৰে নহয়। কি বেমাৰ? যিকেইটা পঢ়াত অকণমান চোকা, আমি তোমালোকৰ পৰা বহুত আশা কৰোঁ, বাকীকেইটা শিক্ষকে আমাক ল'ৰা ছোৱালী আশা নকৰে। বেয়া কথা, মই বেয়া পাওঁ। কেইজনমান থাকে 3-4টা, 1ৰ পৰা 5 মান ৰোল নাম্বাৰ, পাৰিলে ভাতখিনি খাই খা। কেইজনমানতো ল'ৰা থাকে দুখেই লাগে, এদিনেই মৰম কৰে সিহঁতক। সৰস্বতী পূজাৰ দিনা ডেস্কবেন ডাঙাকে সিদিনাখন পুৰা প্ৰিয় পাত্ৰ হৈ যায়। ছাত্ৰই ভাবে ইমান মৰম কৰে, আজিয়ে বুজি পালোঁ। চাওক, ইয়াত এটা কথা আছে, যদিও কথাখিনি মই বুজাকৈ হাঁহি উঠিবলৈ কৈছোঁ। অৰ্থাৎ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ নিজা এটা টেলেণ্ট থাকে। কোনো গাধ হৈ জন্ম নলয়, কোনো চোকা হৈ জন্ম নহয়, চবৰে ফিল্ড বেলেগ বেলেগ হয়। সেইটো আমি বাছি উলিয়াব পাৰিব লাগিব। শচীন তেণ্ডুলকাৰ যদি আমাৰ ইয়াতে জন্ম পালে হয়, কিমান পিটন খালে হয়। মেট্ৰিকে পাছ কৰে, খালি বেটখন লৈ খালি ফিল্ডত। মাকে কম পিঠিলে হ'লে ভাবক। চাওক, একদম সৰু উদাহৰণ দিছোঁ। কিছুমান ল'ৰা ছোৱালী গানত ভাল, কিছুমান ছোৱালী চাব পঢ়া টেবুলত দূৰত যদি 100 কিলোমিটাৰ দূৰতো ক'ৰবাত মিউজিক বাজে, পঢ়াৰ সময়ত মাকে আহি দিয়ে আছা, পঢ়া সময়ত কি নাচি আছ। আমি বুজা ভুল কৰোঁ, এইটো খুব দৰকাৰী। চাওক, চাইণ্টিফিকেলি ভগৱানে জেনেটিকেলি দ্য গাৰ্ল, সেই ছোৱালীজনীক কিবা গিফ্ট দিয়া হৈছে, ভগৱানে গিফ্ট দিছে, সেইটো হ'ল ৰিদমৰ গিফ্ট। অৰ্থাৎ ক'ৰবাত মিউজিক শুনিলে হিৰাই সংগীত প্ৰবাহিত হয়। সেই ছোৱালীজনীক আমি যদি 95% পাবলৈ কওঁ, হয়তো নাপাব পাৰে। সেই ছোৱালীজনীক সৰুৰ পৰা ক'ব লাগিব, বোলে মা তুমি পঢ়াটো নৰ্মেলি পঢ়া, তুমি নাচ বা গান যিটো ভাল পোৱা সেইটোত গুৰুত্ব দিয়া, সেইটোৰ যোগেৰে তুমি বিশ্ব বিজয় হ'ব লাগিব, ভাৰত বিজয় হ'ব লাগিব। সেই ছোৱালীজনীক আমি শিকিলে কথা এইটো নহয়, আমি বুজি নাপাওঁ। কিছুমান মানুহ ইমান ডাল থাকে, তুমি এতিয়া অলপ পিছত গোটেই মিউজিক বজাই দিবা ন, কিছুমান মানুহ তথাপিও হাত ধৰি নলয়, উপায় নহ'লে নাচি এনেকৈ বাচিব। তাৰমানে লয় লাভ নাই। তাৰমানে কথাটো হ'ল ইটছ চাইণ্টিফিক, এইটো বৈজ্ঞানিকসন্মত যে ৰিদম এটা গড গিফ্ট হয়। কি হয়? কিছুমান ছোৱালী থাকে বা ল'ৰা থাকে, পঢ়াতকৈ বেছি কিচেনত মন দি ভাল পায়। আজি আলু ভাজি ঘৰত বিলাহী আৰু মেগী নাই, আমাৰ মাকে গালি পায়, পাকঘৰত থাকে। চাওক, সেই ছোৱালীজনীৰ ভগৱান এটা ইনহাৰেণ্ট টেলেণ্ট দিছে যে খোৱা খাদ্যত কিচিম ধৰণৰ প্ৰয়োগ কৰিব পাৰে। সেই ছোৱালীজনীক আপুনি যদি কয় 95 পাব লাগিব, নাপায়, নোৱাৰে। সেই ছোৱালীজনীক ক'ব লাগিব খাদ্যৰ যোগে তুমি জগত জিনিব লাগিব।
পঢ়ি খুব বেছি প্ৰফেচাৰ বা 1.5 লাখ টকা দৰমহা পায়। এজন ভাল চেফৰ দৰমহা 15-20 লাখ টকাতকৈ কম নহয়, সেইটো হয়তো মাকগৰাকীয়ে নাজানে। কথা কোৱা তাৎপৰ্যটো হ'ল ছোৱালীজনী বা ল'ৰাজনে নৰ্মেলি পঢ়িব, কিন্তু তাক আমি খাদ্যৰ ক্ষেত্ৰত বা এনেকুৱা ৰন্ধনৰ ক্ষেত্ৰত ৰাস্তা দেখুৱাই দিব লাগিব যে এগৰাকী চেফৰ দৰমহা 20-25 লাখ পৰ্যন্ত হয়। মা তুমি সেইটো বুজি পোৱা, তুমি গৈ এদিন ভাল চেফ এগৰাকী হ'বা। মাষ্টাৰ চেফ অসমৰ নয়নমণিৰ কথা আপোনালোকে জানে, আজিকালি বহুত হৈছে। এতিয়া সিংহ এটাক যদি মাতি আনে আৰু কয় ঐ সিংহ চলো বিৰাট উন্নতি থাকক, উৰি দেখাই দিছোঁ। যদি সি উৰিব নোৱাৰে তাকে গাধ কাম নাই, কোৱাজন গাধনে সিংহটো গাধ, কোৱাজন গাধ। মাছ এটাক যদি কয় পানীত ইমান স্পীডত যাওঁ, ধুনীয়াকৈ যাওঁ, যাচোন গছৰ ওপৰত উঠ, যদি ক'ব না গছত উঠিব নোৱাৰিব মাছটোক যদি আমি গাধ কওঁ, মাছটো গাধনে কোৱাজন গাধ। গতিকে আপোনাৰ সন্তানে যদি খেলি ভাল পায়, তাক স্পৰ্টছত যাব লাগিব, তাক গাধ বুলি নক'ব, সি চোকা, স্পৰ্টছত চোকা। এই সৰস্বতী পূজাত যিকেইটা ল'ৰাই ডেস্ক বেঞ্চ দাঙে, 90-95 পোৱা ব্ৰইলাৰ মুৰ্গীকেইটাক দাঙিব দিয়ক, ল'ৰাকেইটাক দাঙিব দিয়ক, দাঙিবই নোৱাৰিব, কঁকালৰ বিষ হ'ব। তাৰমানে সি পঢ়াত চোকা, ই ফিজিকেলি ফিট। 100 পোৱা ছোৱালীজনীও হয়তো তুমি যেতিয়া কাপোৰ চিলাব দিবা, বেজিটো চিধাই আঙুলিতে ফুটাব প্ৰথমবাৰ, হয়তো নোৱাৰিবও পাৰে। গতিকে 100 পোৱা ছোৱালীজনীও চোকা, ভালকৈ কাপোৰ চিলোৱা ছোৱালীজনীও সমানেই চোকা। আমি কেৱল গুৰুত্ব দিব লাগিব। আমি ক'ব লাগিব যে ফেশ্বন ডিজাইনিঙৰ যোগেদি তুমি নাম কৰা, এটা কাপোৰৰ দাম 30-40 লাখ পৰ্যন্ত হয়। গতিকে কাপোৰৰ যোগেদিও তুমি গোটেই বিশ্বত, গোটেই ভাৰতত নিজৰ নাম কৰিব পাৰিবা। গতিকে আমি এই পাৰ্থক্যটো বুজি পাব লাগিব। সকলো ল'ৰাই 95-90% পাব বা ছোৱালী পাব বুলি ক'তো লিখা নাই, নোৱাৰে, সম্ভৱ নহয়। হিমা দাস আপোনালোকৰ ওচৰৰে, আজি হিমা দাসৰ লগত 90 পোৱা ছোৱালীকেইটা ক'ত পঢ়ি আছে, মই বেয়া বুলি কোৱা নাই, আজি হিমা দাস ক'ত গুচি গ'ল, পাৰ্থক্যটো তাতেই। সেইকাৰণে ছোৱালীজনী বা ল'ৰাজনৰ যিটো টেলেণ্ট আছে সেই বিষয়ে আগবঢ়াই লৈ যাওক। মই ক'লোঁ নহয়, সৰস্বতী পূজাত সেই ডেস্ক বেঞ্চ ডঙা ল'ৰাকেইটা ফিজিকেলি ইমান ফিট, কালি ডিফেন্সত গৈ তেওঁলোকে ভাল ভাল অফিচাৰ হ'ব পাৰিব, যিটো হয়তো 100 পোৱা ল'ৰাজনে হ'ব নোৱাৰে। কাৰণ সি বেগটোকে, সি নিজৰ স্কুলৰ বেগটোকে মাকে লৈ যাব নোৱাৰে, ডাঙৰ ইমান ডাঙৰ। গতিকে মই কোৱাৰ অৰ্থটো এইটোৱেই যে কোনো নিৰাশ নহ'ব। মানে কি হয়, স্কুলত যেতিয়া 3-4 ল'ৰা ছোৱালীক বেছি মৰম কৰে টিচাৰে, বাকীকেইটাই ভাবে আমাক শিক্ষকেও আমাৰ পৰা আশা নকৰে, মা দেউতাইও আশা নকৰে, মই নিজক লৈ কি আশা কৰিম। তেওঁলোকে আত্মসমৰ্পণ কৰি দিয়ে, সপোন দেখিবলৈ তেওঁলোকে পাহৰি যায়। তোমালোকে সপোন দেখিবলৈ পাহৰি নাযাবা। ক'ৰবাত নহয় কিবা এটা আছে, কেৱল আমি মোবাইলটো হাতৰ মুঠিত আজিকালি। কোনোবা কাপোৰত ইণ্টাৰেষ্ট ভাল, চাই ল'বা হাউ টু বিকাম দ্য বেষ্ট ফেশ্বন ডিজাইনাৰ ইন ইণ্ডিয়া। কোনোবাই ভাত বনোৱাত ভাল, হাউ টু বিকাম দ্য বেষ্ট চেফ, কি কি কোৰ্চ আছে, হোৱাট আৰ দ্য কোৰ্চেছ এভেইলেবল। আজিকালি মোবাইলতে গোটেই পৃথিৱীখন আছে। কেৱল সেইটোতে নিজকে সীমাবদ্ধতা। বিশ্বাস কৰা, এই মোবাইলটো বহুতে আমি বেয়া বুলি কওঁ, কিন্তু এই মোবাইলত ইমান বেছি শক্তি আছে জানা। এই মোবাইলত ইমান বেছি শক্তি আছে, ৰানু মণ্ডলৰ দৰে, এই পিছত কি হ'ল বাদ দিয়া তুমি, ৰেল ষ্টেচনত গান গোৱা এগৰাকী তিৰোতাক সমগ্ৰ ভাৰতবৰ্ষৰ মাজত চিনাকি কৰাই দিছিলে এই মোবাইলটোৱে। এই মোবাইলৰ ইমান বেছি শক্তি আছে, ইয়াৰ ভাল প্ৰয়োগ কৰা তোমালোকে। কোনোবাই ভাল গান গোৱা, ক্লাছিকেল ট্ৰেইন কৰা, হাউ টু বিকাম দ্য বেষ্ট ছিংগাৰ, আৰু পইচাও নালাগে আজিকালি। হাউ টু গেট মানে ক্লাছিকেল ট্ৰেইনিং, পইচা নোহোৱাকৈ ইয়াত তোমালোকে শিকি থাকিব পাৰিবা। ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ মোক ইয়াত নিমন্ত্ৰণ কৰি আনিলে। কথাখিনি ঘৰুৱাভাৱে এইবাবেই ক'লোঁ, কাৰণ খুব টানকৈ ক'লে হয়তো আপোনালোকে বুজি নাপাব, মূৰত ওপৰলৈ উঠি যাব, বাউঞ্চা হৈ যাব। গতিকে এইখিনি কথা যদিও মই ধেমালিৰ মাজত কৈছোঁ, ইয়াতে আমাৰ অনেক সম্ভাৱনা লুকাই আছে। মই আশা কৰিছোঁ, আকৌ কৈছোঁ, আৰু এনেকুৱা নহয় যে চাৰিকুণীয়া খুব দূৰৰ ঠাই নহয়। যোৱাকালি এখন চিনেমা চালোঁ, কেতিয়াবা সুবিধা পালে চিনেমাখন চাবা, 12 ফেইল। মই বিশেষ নকওঁ আৰু বহুতবাৰ কান্দিছোঁ চিনেমাখন চাই। হায়াৰ ছেকেণ্ডেৰীত ফেইল কৰা ল'ৰা এজনে কেনেকৈ UPSC ক্লিয়াৰ কৰি, ৰিয়েল ষ্টৰি হয় এইটো, কালিহে ৰিলিজ হৈছিল চিনেমাখন, তাতে চাই দিলোঁ ঘৰতে। খুব ভাল লাগিল ষ্টৰিটো।